ৰাজপথেৰে 10খন দেশৰ গণ্যমান্য ব্যক্তিৰ সন্মুখেৰে পাৰ হৈ গৈছিল অসমৰ মুখাশিল্প প্ৰতীক পথৰূপে। মাজুলীৰ মুখাশিল্পই দিল্লীৰ ৰাজপথত অতিথি হৈ অহা প্ৰত্যেকজন ব্যক্তিকে মুগ্ধ কৰিছিল। আৰু এইদৰে মাজুলীৰ মুখাশিল্পক বিশ্বৰ সন্মুখত দাঙি ধৰা হ'ল 69 সংখ্যক গণৰাজ্য দিৱসত। এই প্ৰতীক পটৰ লগতে মুখা শিল্পীসকলে 52 ছেকেণ্ডত পৰিৱেশন কৰিলে সীতাহৰণ বালিবধ ভাওনাৰ কিছু অংশ। কেৱল এয়াই নহয়, এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত দ্বিতীয়বাৰৰ বাবেও নিনাদিত হ'ল অসমৰ কৃষ্টি সংস্কৃতি। 23টা প্ৰতীক পটৰ ভিতৰত অসমৰ মুখাশিল্পৰ উপৰিও বিহু নাচেও স্থান পালে বিশেষ ৰূপত। ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ চমুকৈ ICARৰ প্ৰতীক পটত উজলিল অসমৰ কৃষিভিত্তিক উৎসৱ বিহু। কৃষিভিত্তিক উৎসৱক প্ৰতীকী ৰূপত দাঙি ধৰিবলৈ উপস্থাপন কৰা হ'ল বিহু গীত আৰু বিহু নৃত্যক। এইদৰে দুবাৰকৈ অসমৰ সংস্কৃতিৰ জয়গান গোৱা হ'ল দিল্লীৰ ৰাজপথত। দীক্ষিত শৰ্মা, নিউজ লাইভ, নতুন দিল্লী।